চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল, মোৰো পিছে ভালে বাৰু। আৰু আজি এতিয়া 11টামান বাজিছে চাগে, আৰু আজি মেহেন্দি লগাম। সেইটো কাৰণে মই এতিয়াৰ পৰাই ব্লগটো কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ, নহ'লে মই একেবাৰে টাইম নাপাম। আৰু আপোনালোকক মই অলপকৈ দেখাই গৈ থাকিম আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। চুলিখিনি শুকুৱাবলৈ ৰ'দত অলপ ওলাই আহিছোঁ, আৰু কালি এয়া জাষ্ট নিয়মটো কৰিলে। আৰু মাহীহঁত জেঠাইহঁত আহি পালে, মামাও আহিছে, আৰু মানে আৰু এজন মামা আহি আছে, এতিয়ালৈকে আহি পোৱা নাই কিয়া। বাকী গোটেইখিনিকে আপোনালোকক দেখাম বাৰু। আৰু দিশাও আছে, ইয়াত বহি আছে, আৰু লাহে লাহে দেখাই থাকিম আপোনালোকক। আৰু এইফালে মেহেন্দি ট্ৰেখনো ডেকোৰেট কৰা হৈ গ'ল, আৰু ডেকোৰেশ্যনখিনি কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু গোটেই ডেকোৰেশ্যনখিনি এলিছে কৰিছে। আৰু এইফালে মই ৰেডি হৈ গ'লোঁ, তাকে আপোনালোকক অলপ দেখাই দিছোঁ। মই মেখেলা চাদৰ পিন্ধিছোঁ, আৰু মেখেলা চাদৰটো মোক দিশাই বহুত ধুনীয়াকৈ পিন্ধাই দিলে। আৰু এতিয়া মেহেন্দি লগোৱা ষ্টাৰ্ট হৈছে, আৰু দিশাই প্ৰথমতে মোৰ কাজিন কেইজনীক লগাই দিছে, তাৰপিছতহে মোক লগাই দিব। আৰু মোক মেহেন্দি তান্নু আৰু দিশাই লগাই দিব। আৰু ডিজাইনকেইটা দেখিছে নহয়, আৰু সঁচাকৈ মানে তাই বহুত ধুনীয়াকৈ মেহেন্দি লগায়, আপোনালোকে দেখি পাইছে চাগে। তাকে আপোনালোকক অলপ দেখাই দিছোঁ মই। আৰু এতিয়া মোৰো মেহেন্দি লগোৱা ষ্টাৰ্ট হৈ গ'ল, আৰু এখন হাতত কমপ্লিট হৈ গ'ল, আৰু সিখন হাতত দিশাই মোক লগাই আছে। আৰু সঁচাকৈ মেহেন্দি লগোৱাটো যে ইমান বেছি কষ্ট হয়, সেইদিনাখন মই মানে বহুত বেছি কষ্ট পালোঁ। মানে ইমান বেছি আগততো কেতিয়াও লগোৱা নাছিলোঁ, সেইবাৰ ফাৰ্ষ্ট টাইম মানে মই এনেকৈ ইমান বেছি মেহেন্দি লগালোঁ। আৰু ইয়াত আপোনালোকে মোৰ গোটেই ফেমিলিখিনিকে দেখি পাব, মোৰ মাহী, জেঠাই, মোৰ কাজিন, তাৰপিছত মোৰ ভাগিন, চব মানে সকলোখিনি আছিলে। বাট আম্মাহে অলপ মিচিং আছিলে, আম্মা আৰু নানী, আৰু লগতে এলিচ, সিহঁতি ইমান বেছি কামত বিজি হৈ আছিলে, আৰু বৰমাহঁতো মানে পূৰা কামত বিজি হৈ আছিলে। আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাইছোঁ। আৰু বাকী আম্মাক মানে ইমান বেছি দেখুওৱা নহ'লে, আম্মা বহুত বেছি কামত বিজি হৈ আছিলে। আৰু মাহীহঁত আৰু জেঠাইহঁতকতো আপোনালোকে ধৰিব পৰা নাই চাগে। আৰু লগতে সেইদিনাখন বৰ্ষাও আহিলে খবৰ ল'বলৈ, আৰু সেয়া বৰ্ষাৰ ভাইটি হয়। আৰু সেইফালে হিজাব পিন্ধি আছে যে, সেয়া মোৰ জেঠাই হয়। আৰু সেয়া গ্ৰীণ কালাৰ পিন্ধি আছে, সেয়া মোৰ মাহীৰ ছোৱালী, সেয়া মাহী কথা পাতি আছে। আৰু সেনেকৈ আৰু যিমান পাৰোঁ আপোনালোকক দেখাই দিছোঁ। আৰু মোৰ ভাগিন, কাজিন চব মানে একেলগে আছিলে, আৰু সেইদিনাখন সঁচাকৈ বহুত ভাল লাগিছিলে এনেকৈ গোটেইখিনি। আৰু এতিয়া বাকীখিনিও মেহেন্দি লগাই আছে, আপোনালোকে ধৰিব পাৰিছে চাগে। আৰু এই গোটেইখিনিৰ মাজত মই বাবলিবাক বহুত বেছি মিছ কৰিলোঁ। তাই মোৰ কাজিন হয়, মোৰ জেঠাই ছোৱালী, আৰু আশা কৰিছোঁ তাইক যাতে মই বহুত সোনকালে লগ পাওঁ। তাই নিজৰ কামৰ কাৰণে ইয়াত প্ৰেজেণ্ট থাকিব নোৱাৰিলে। আৰু এইফালে মই ড্ৰেছটো চেঞ্জ কৰি দিলোঁ। আমাৰ বহুত মন আছিলে মই এই লেহেংগাযোৰ আৰু যাতে এই ছেটটো পিন্ধোঁ, সেইটো কাৰণে মই পিন্ধি ল'লোঁ। আৰু সেইফালে মোৰ কাজিনজনীয়ে ডান্স কৰি আছে। আৰু এতিয়া ইয়াৰ পিছত মোৰ ফটো ছেশ্যন ষ্টাৰ্ট হ'ব। আৰু এয়া মোৰ ফটো ছেশ্যন ষ্টাৰ্ট হৈ গ'ল। আলফাজে মোৰ ফটোগ্ৰাফী কৰি আছে। মোৰ মানে এনেকুৱা লাগিছে মোৰ এংগেজমেণ্ট নহয়, মোৰ বিয়াই হয় নেকি, মোৰ সেনেকুৱা ফিল হৈছে। আৰু সেইফালে গোটেই ফেমিলিটো আমাৰ বহি আছে। আৰু মোৰ কাজিন ভণ্টিজনীক মানে মই কৈছিলোঁ যে এনেকৈ অলপ ভিডিঅ' কৰি দিবলৈ কাৰণে, আৰু তাই বহুত ধুনীয়াকৈ এনেকৈ ভিডিঅ' কৰি দেখাই দিছে আপোনালোকক। আৰু থেংক ইউ টুটু, তুমি এইখিনি ভিডিঅ' কৰি দিয়াৰ কাৰণে।
ডান্স চান্স অলপ কৰিলোঁ আৰু এইফালে এইখিনি পেকেটিংখিনিও দেখাই দিলোঁ কালিৰ কাৰণে পূৰা মানে ৰেডি হৈ গ'ল। হেল্ল' এভৰিৱান, এতিয়া আপোনালোকৰ লগত ভাবিছোঁ অলপ দেৰি কথা পাতোঁ বুলি। আৰু এতিয়া 12:30মান বাজিবলৈ হ'ল চাগে, মই টাইমটো ভালকৈ চোৱা নাইকিয়া। আৰু আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু সঁচাকৈ বহুত বেছি ভাগৰ লাগি গৈছে, আপোনালোকে মোক দেখিয়ে গম পাইছে চাগে। আৰু এতিয়া আজি মই দিশাহঁতৰ লগতে শুম। যোৱাকালিও শুইছিলোঁ আৰু মানে ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব। আৰু ভাবিছোঁ এতিয়া মানে বস্তু চস্তু পেকিং আধা কৰি আছে, সেইখিনি কমপ্লিট হৈ লওক, তাৰপিছত শুই যাম। আৰু অলপ আৰু মই ৰাতিপুৱা মেকআপ ষ্টুডিঅ'তে ডাইৰেক্ট মেকআপ কৰিবলৈ যাম আৰু সেইখিনিও আপোনালোকক দেখাম। আৰু ভাবিছোঁ এতিয়া চব কমপ্লিট হৈ লওক, তাৰপিছত শুই যাম। আকৌ আপোনালোকক ৰাতিপুৱা লগ পাই আছোঁ। আৰু এইফালে দিশাই গিফ্ট ৰেপ কৰি আছে, এইটো মোৰ পিছতহে মনত পৰিলে। আৰু মানে দিশাক মই কেনেকৈ থেংক ইউ কওঁ মই বুজাব নোৱাৰোঁ। তাই অহাৰ কাৰণে মোৰ বহুতখিনি সুবিধা হ'ল। এলিছে যিহেতু ঘৰুৱা কামত বিজি হৈ আছিলে, বাকীখিনি মোৰ নিজৰ মানে কামখিনি দিশাই বহুতখিনিত সহায় কৰিলে। আৰু এইফালে অলপ আপোনালোকক ফটোখিনি দেখাই দিছোঁ, কিয়নো আপোনালোকেও চাব বিচাৰে মোৰ মেহেন্দিৰ ফটোখিনি এংগেজমেণ্টৰ, সেইটো কাৰণে আপোনালোকক দেখাই দিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পাব বুলি। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাইকিয়া, আশা ৰাখিছোঁ প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মোৰ এংগেজমেণ্টৰ ভিডিঅ'টো আপোনালোকৰ মাজত মই সোনকালে শ্বেয়াৰ কৰিম। আৰু বৰ বেছি আপোনালোকে এতিয়া ৱেইট কৰিব নালাগে। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে মই মোৰ সকলো ফেমিলি মেম্বাৰ্ছকে বহুত বেছি থেংক ইউ ক'ব বিচাৰোঁ যে আপোনালোকে মোৰ মেহেন্দি ডে'টো বহুত বেছি স্পেচিয়েল কৰি তুলিলে। মানে মই প্ৰত্যেকজনৰেতো নাম ল'ব নোৱাৰিম, চ' সেইটো কাৰণে মই সকলোকে মই থেংক ইউ কৈছোঁ। থেংক ইউ ভেৰি মাছ। মই নিজকে বহুত বেছি ব্লেছড ফিল কৰোঁ যে মই এনেকুৱা এটা ফেমিলি পাইছোঁ। আৰু এই মেমৰিজখিনি যাতে সদায় ইউটিউবৰ ভিডিঅ'ৰ মাজতে যাতে থাকি যায়, সেইটো কাৰণে মই শ্বেয়াৰ কৰিলোঁ। আৰু লগতে মোৰ ইউটিউব ফেমিলিখিনিও যাতে মোৰ এই মেমৰিজখিনি দেখি পায়, চ' তাৰ কাৰণে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ এই ফটোজখিনি চাই ভাল পাব বুলি।